নিজৰ সন্তানৰ দৰে আসমা বেগমে বগলী চৰাইৰ পোৱালিকেইটাক পুহি ডাঙৰ দীঘল কৰিছিল, যাৰ কাৰণে এতিয়া বগলী চৰাই দুটাও আসমা বেগমক এৰি কেতিয়াও ক'তবা উৰি নাযায়। সময়টো আছিল তেতিয়া জুলাই মাহ। চাৰিওফালে যে প্ৰকৃতিৰ এক সৌন্দৰ্য গঢ়ি উঠিছিল, যাৰ কাৰণে ধাননি পথাৰখন যে সেউজীয়া ৰূপত ৰূপান্তৰিত হৈ পৰিছিল। সেউজীয়া পথাৰখনৰ ওপৰেদিহে উৰি ফুৰিছিল ঝাকে ঝাক বগলী চৰাই। এই সুযোগ লৈ কিছুমান চৰাই চিকাৰী কৰি গৈছিল বগলী চৰাই। কিন্তু যি সময়ত মানুহে চৰাই চিৰিকটিক মাংসৰ কাৰণে হত্যা কৰে, এই সময়ৰ ভিতৰত গাঁৱত বসবাস কৰিছিল হাছান মিয়া নামৰ এজন ব্যক্তিজনৰ মনত আছিল চৰাই চিৰিকটিৰ কাৰণে মৰম ভালপোৱা, যাৰ কাৰণে হাছান মিয়া প্ৰতিদিনে চৰাই চিৰিকটিৰ লগত হাঁহি ধেমালিৰে দিন কটাইছিল। হাছান মিয়াৰ ঘৰৰ পিছফালে থকা বাঁহজোপাতে বাঁহ সাজিছিল এটা বগলী চৰাই। বগলী চৰাইটো বাঁহ সাজাৰ কেইদিনমান পাছত কেইটামান পোৱালি জন্ম দিছিল, যাক হাছান মিয়া প্ৰতিদিনে চাই চিন্তি ৰাখিছিল। কিন্তু এদিন হঠাৎকৈ হাছান মিয়াৰ ঘৰৰ পিছফালে থকা বাঁহজোপাতে এজন ব্যক্তি উঠি বগলী চৰাইৰ পোৱালিকেইটা ব্যক্তিজনে লৈ গৈছিল। ব্যক্তিজনে বগলী চৰাইৰ পোৱালিকেইটাক নি কেনে এখন পিঞ্জিৰাৰ ভিতৰত বন্দী কৰি ৰাখিছিল। এই খবৰটো হাছান মিয়া পোৱাৰ লগে লগে হাছান মিয়া তেওঁৰ বাইকখন লৈ ব্যক্তিজনৰ ঘৰত যাবলৈ যাত্ৰা আৰম্ভ কৰিছিল। হাছান মিয়া বগলী চৰাইৰ পোৱালি দুটাৰ কাৰণে ব্যক্তিজনৰ ঘৰলৈ যেতিয়া গৈছিল, তেতিয়া হাছান মিয়া চাইছিল যে বগলী চৰাইৰ পোৱালি দুটাক ব্যক্তিজনে এখন পিঞ্জিৰাৰ ভিতৰত বন্দী কৰি ৰাখিছিল। হাছান মিয়া ব্যক্তিজনক ভালকৈ বুজোৱাৰ পাছত বগলী চৰাইৰ পোৱালি দুটাক হাছান মিয়া তেওঁৰ ঘৰলৈ লৈ আহিছিল। ঘৰলৈ লৈ অহাৰ পাছত হাছান মিয়া তেওঁৰ বাইকখন লৈ আকৌ বজাৰলৈ গৈছিল বগলী চৰাইৰ পোৱালি দুটাৰ কাৰণে সৰু সৰু মাছ কিনিবলৈ। বজাৰলৈ যোৱাৰ পাছত হাছান মিয়া বজাৰৰ পৰা সৰু সৰু পুঠি মাছ আধা কিলো কিনিছিল। কিনি কেনে হাছান মিয়া আকৌ ঘৰলৈ মাছখিনি লৈ আহিছিল বগলী চৰাইৰ পোৱালি দুটাৰ কাৰণে। ঘৰলৈ লৈ অহাৰ পাছত হাছান মিয়াৰ সৰু ছোৱালী বগলী চৰাইৰ পোৱালি দুটাক পিঞ্জিৰাৰ পৰা ওলাই মাছবোৰ খাবলৈ দিছিল আৰু বগলী চৰাইৰ পোৱালিকেইটাও মাছবোৰ খাবলৈ আৰম্ভ কৰিছিল। এই দৃশ্যখন হাছান মিয়া দেখাৰ লগে লগে হাছান মিয়া বহুখিনি সুখী হৈছিল। সাধাৰণতে হাছান মিয়া আছিল এখন কৃষক, যাৰ কাৰণে হাছান মিয়া সকলো সময়তে পথাৰৰ মাজত সময় কটাইছিল। হাছান মিয়াৰ স্ত্ৰী আসমা বেগম আৰু হাছান মিয়াৰ সৰু ছোৱালী মিলি বগলী চৰাইৰ পোৱালি দুটাক লালন পালন কৰিছিল, যাৰ কাৰণে আসমা বেগমৰ লগত আৰু সৰু ছোৱালীজনীৰ লগত বগলী চৰাইৰ পোৱালি দুটা থাকিবলৈ পচন্দ কৰিছিল। মাকে আৰু জীয়েকে মিলি বগলী চৰাইৰ পোৱালি দুটাক সকলো সময়তে মাছ খাবলৈ দিছিল। এনেকৈ বগলী চৰাইৰ পোৱালি দুটাৰ লগত আসমা বেগমৰ মৰমৰ সম্পৰ্ক লাহে লাহে গভীৰ হৈ উঠিছিল। হাছান মিয়া বজাৰৰ পৰা আহোঁতে সৰু সৰু মাছ কিনি লৈ আহে বগলী চৰাইৰ পোৱালি দুটাৰ কাৰণে। হাছান মিয়াৰ স্ত্ৰী যেতিয়া আসমা বেগমে যেতিয়া মাছ কাটিবলৈ বহে, তেতিয়া বগলী চৰাইৰ পোৱালি দুটা আসমা বেগমৰ ওচৰলৈ আহি বহি থাকে মাছ খাবলৈ। তেতিয়া আসমা বেগমে মাছবোৰ কাটি মাছবোৰৰ ভিতৰৰ পৰা পেটুকাবোৰ ওলাই বগলী চৰাইৰ পোৱালি দুটাক খাবলৈ দিয়ে আৰু বগলী চৰাইৰ পোৱালি দুটাও আসমা বেগমে দিয়া মাছৰ পেটুকাবোৰ খাবলৈ আৰম্ভ কৰে। এনেকৈ বগলী চৰাইৰ পোৱালিকেইটা আসমা বেগমৰ মৰম ভালপোৱা পোৱাৰ পাছত বহুখিনি ডাঙৰি উঠিছিল, যাৰ কাৰণে এতিয়া আসমা বেগমৰ লগত বগলী চৰাইৰ পোৱালিকেইটা থাকিবলৈ আৰম্ভ কৰিছিল। আসমা বেগমে যেতিয়া পাকঘৰত যেতিয়া ৰান্ধি থাকে, সেই সময়তে বগলী চৰাইৰ পোৱালিকেইটাও আসমা বেগমৰ লগে লগে ঘূৰি ফুৰে। আসমা বেগমে যেতিয়ালৈকে বগলী চৰাইৰ পোৱালিকেইটাক যেতিয়ালৈকে মাছ খাবলৈ নিদিয়ে, তেতিয়ালৈকে আসমা বেগমৰ পিছনাৰে বগলী চৰাইকেইটা। এনেকৈ আসমা বেগমৰ লগত সকলো সময়তে বগলী চৰাইকেইটা থাকিবলৈ আৰম্ভ কৰিছিল। নিজৰ সন্তানৰ দৰে আসমা বেগমে বগলী চৰাইৰ পোৱালিকেইটাক পুহি ডাঙৰ দীঘল কৰিছিল, যাৰ কাৰণে এতিয়া বগলী চৰাই দুটাও আসমা বেগমক এৰি কেতিয়াও ক'তবা উৰি নাযায়। আসমা বেগমৰ পোহনীয়া বগলী চৰাই দুটাৰ কাৰণে আসমা বেগমে তেওঁৰ চোতালৰ মাজত সৰুকৈ এখন পুখুৰী সাজি দিছিল, যাতে এই পুখুৰীখনতে আসমা বেগমৰ পোহনীয়া বগলী চৰাই দুটা গা ধুব পাৰে বা মাছ ধৰি ধৰি খাব পাৰে। এনেকৈ কেইদিনমান যোৱাৰ পাছত আসমা বেগমে বজাৰৰ পৰা 10,000 টকা দি এটা নেটৰ ঘৰ কিনি আনিছিল বগলী চৰাই দুটাৰ কাৰণে। ঘৰটো কিনি অনাৰ পাছত আসমা বেগমে তেওঁৰ পোহনীয়া বগলী চৰাই দুটাক ঘৰটোৰ ভিতৰতে ৰাখিছিল। আসমা বেগমে ৰাতি হ'লে বগলী চৰাই দুটাক ঘৰটোৰ ভিতৰত বন্দী কৰি ৰাখিছিল, আকৌ ৰাতিপুৱা হ'লে বগলী চৰাই দুটাক এৰি দিছিল। এনেকৈ কেইদিনমান যোৱাৰ পাছত এদিন হঠাৎকৈ আসমা বেগমে যেতিয়া বগলী চৰাই দুটাক যেতিয়া পিঞ্জিৰাৰ পৰা এৰিবলৈ আহিছিল, তেতিয়া আসমা বেগমে দৰজাখন খোলাৰ লগে লগে আসমা বেগম দেখি আচৰিত হৈ পৰিছিল যে তেওঁৰ পোহনীয়া বগলী চৰাই দুটাৰ মাজত মাইকী বগলী চৰাইটো কণী পাৰিছিল। এই দৃশ্যখন আসমা বেগমে দেখাৰ লগে লগে আসমা বেগম ধুনীয়াকৈ এটা হাঁহি মাৰিছিল। হাঁহি মাৰাৰ পাছতে আসমা বেগমে কণীটো আনাৰ পাছত ভালকৈ চোৱাৰ পাছত আসমা বেগমে বুজি পাইছিল যে বগলী চৰাইটোৰ কণী পাৰাৰ সময় হৈ পৰিছিল। আসমা বেগমে কণীটো চোৱাৰ পাছত পিছদিনাখন আসমা বেগমে বগলী চৰাইটোৰ কাৰণে এটা বাঁহ সাজিবলৈ এটা খৰাহীৰ ভিতৰত
খেৰ সোমাই ধুনীয়াকৈ বাঁহটো সজাৰ পাছত আসমা বেগমে নেটৰে সজা ঘৰখনৰ ভিতৰত বাঁহটো বান্ধি দিছিল যাতে বগলী চৰাইটো কণী পাৰে। কিন্তু পিছদিনাখন ৰাতিপুৱা আসমা বেগমে যেতিয়া বগলী চৰাইৰ ঘৰখনৰ দৰজাখন খুলিছিল তেতিয়া আসমা বেগমে দুখিত হৈ পৰিছিল যে তেওঁৰ পোহনীয়া বগলী চৰাইটো কিবা এটা কাৰণতে মৰি আছিল, যাৰ কাৰণে আসমা বেগমে বগলী চৰাইৰ মৃতদেহটো হাতত লৈ আসমা বেগমে কৈ আছিল যে নিজৰ সন্তানৰ দৰে পোহনীয়া বগলী চৰাইটো আজি মোক চিৰদিনৰ বাবে এৰি গুচি গ'ল, যাৰ কাৰণে আসমা বেগমে কান্দি আছিল। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ চৰাই চিৰিকটিৰ সাধু বা কাহিনী শুনিবলৈ আমাৰ এই নিউ ইউটিউব চেনেলখন আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।